দোল বনাইছে চা মাথু তাই সব বস্তু কালি কি কৈছে না মুভিছ ফালে লাইট গিটা অতৰাই দিব লাগে নহয় তাই সব বস্তু এনেকে চিজৰিকে থৈ ন তাই এটা সব বস্তু দীঘলকে মেলিব লাগে পৰিব ওমা তাৰ ওপৰত দিলে পৰি যাব হুন বহুত গধুৰ এটা পাইবা নহয় এইটো পৰি যাব দে বিয়া ঘৰ মানুহ ওলাই যোৱা বিয়া ঘৰ আলহী ঘূৰি যোৱা ভিডিঅ'কে কৰি থৈ দিছো মই আকৌ আহিবা এই পাই দেতা নেযায় নেযায় অজন্তিৰা ৰ'ব মানুহবোৰ আহিছিলে বুলি মই ৰাখি থৈ দিওঁ কিমান ভাল লাগিলে অহাৰ কাৰণে ক'লে গ'ল টিকলিজনী বাই 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 আপোনালোকে চাগে ভাবিছে একেটাই ঘৰ কিন্তু এই ঘৰটোৰ ভিতৰত মাধুৱে কি কৰি আছে য'ত নেকি আমি দুদিনমান আগতে তাইক বিয়া দি থৈ আহিছিলোঁ আচলতে এইফালৰ নিয়ম মতে বিয়াত কইনা ঘূৰাই অনা হয় কথাটো হৈছে যে প্লাৱনহঁতৰ ঘৰৰ নিয়ম অনুসাৰে ঘৰ গছকে ছোৱালী লৈ আহিব লাগে আৰু সেইদিনা হেৰি আছিলে কিবা এটা আছিলে যিদিনা মানে ছোৱালী ঘৰত নাথাকে আৰু গতিকে আমি ৰাতিপুৱা তাইক ঘূৰাই লৈ আহিলোঁ আৰু পূজা যাব পূজা এইটো জেড পূজা তোক ফ'কাছ লোৱা নাই লৈছে মাই গড যি নাচিছে ইহঁতি মেহেন্দিত ভগৱান আৰু এতিয়া আমি চাৰিটাই গৈ পেলাই থৈ আহিম ফাইনেলি মাধু শহুৰেকৰ ঘৰলৈ যাব আমি মানে ৰাতিপুৱা 3টা বজাত যেতিয়া ঘৰ সোমোৱাইছোঁ মোৰ নিজৰে অদ্ভুত লাগিছে এই অলপ দেৰি আগতে কান্দি কাটি বিদায় দিছিলোঁ আকৌ লগত লৈ আনি আছে আমাৰ বিটুৱে মানে মনদীপৰ ভায়েকে আকৌ সুধে মাধু তুমি আকৌ কেতিয়া যাবা মানে অৰ্থটো কি মাধু তোক মানে চবে খেদি আছে নেকি তুমি খেদি আছে মুখতে যা বিটুৱে মোক তো কৈছে শুনি ল'ব ন আৰু এযোৰ কাপোৰ যে কেনেকুৱা লাগিছে এযোৰ কাপোৰ মোৰ চইচ মই এযোৰ কাপোৰ তাইক গিফ্ট কৰিছিলোঁ আৰু এতিয়া আমি গোটেইকেইটা যাম কিন্তু যোৱাৰ আগতে আমি অকণমান ৰেডি হ'ব লাগিব অকণমান ৰেডি হৈ ল'ম বোলে আমি দুটা ৰেডি হৈ লওঁগৈ ঘৰৰ মানুহ আহি পাবৰ হৈছে তেওঁলোক আহি পালে আমি মাধুক লৈ তেওঁলোকৰ ঘৰলৈ যাম তাৰপিছত জ্যেষ্ঠসকলক মান ধৰিম আমি ছোৱালী থ'বলৈ যাওঁতে অকল দৰাৰ বন্ধু আৰু মাক দেউতাক তেওঁলোকক সেৱা কৰি মান ধৰিলে মাধুৱে বাকীসকলক মান ধৰাই তেওঁলোকে খোবাখুবনিৰ নিয়ম কৰিব মই অৱশ্যে গুচি আহিম গতিকে কিমান সময়লৈকে থাকিব পাৰোঁ দেখুৱাব পাৰোঁ দেখুৱাই থাকিম বলক বস্তু মাৰিলে আমাৰ অলপটো চাচি কি হৈছে কি ওৱান টু আমি কলে যাওঁ বোলে মিমি হৈছে বিয়া বুলি ক'লে নাচিব লাগে হা কি কৈছা আমি বহুত দূৰলৈ এতিয়া গাড়ীত যাম ইমান দূৰলৈ আমি গাড়ীত যাম আমি মানে গাড়ীত উঠি পেলাই দৰ্জাখন মাৰি চাকি ল'বলৈ নাপালোৱে নামিব হ'ব এতিয়া কোনফালে যাবি যাম বহুতে মোক সুধি আছে যে মাধু বিয়া ক'লৈ হৈছে লাকিলি প্লাৱনহঁতৰ ঘৰ আমাৰ ফ্লেটৰ নেক্সট গলিটোতে গতিকে অহা যোৱা কৰোঁতে আমি দেখা পাই থাকোঁ এতিয়া আজি আমাৰ মেইন কাম আছিল মাধুহঁতৰ ৰুমত বস্তু বাহানিখিনি চিজিল কৰি দিয়া বস্তু বাহানিখিনি চিজিল কৰাই মান ধৰাই থৈ অহা গতিকে মই মনদীপ আৰু বিটু আমি তিনিওটা আহিছোঁ আহি পেলাই এইখিনি চিজিল লগাতে যাওঁ আৰু সেয়া প্লাৱনে থিয় হৈ আমাৰ লগত বিয়াত কি হ'ল নহ'ল কি এই কণ্ট্ৰভাৰ্চিৰ পৰা আৰম্ভ কৰি কোনে কি ক'লে নক'লে এই বিভিন্ন ধৰণৰ ডিছকাশ্যন সিও বঢ়িয়াকৈ আমাৰ লগত আড্ডা মাৰি হাঁহি মাতি তাৰপিছত বহুতখিনি সময় আমি বিয়াৰ কথা পাতিয়ে কটালোঁ আচলতে প্লাৱন আৰু মই জিম পাৰ্টনাৰ আমি একেটা জিমলৈকে যাওঁ গতিকে দুইটাই প্লাৱন যেতিয়া গুৱাহাটীত আছিল তেতিয়া আমি দুইটাই বহুত দিন একেলগে জিম কৰিছিলোঁ মাধুৰ বন্ধু বুলিহে জানিছিলোঁ কিন্তু সিহঁতৰ মাজত যে ৰিলেশ্যন আছে সেইটো কথা বহুত দেৰিকৈহে গম পালোঁ প্লাৱনে চাকৰি পোৱাৰ পিছতহে গম পালোঁ সিহঁতে কোৱা নাছিল আমাৰ পৰা লুকুৱাই ৰাখিছিল গতিকে মাধুৰ বন্ধু হিচাপে মোৰ জিম পাৰ্টনাৰ হিচাপে ভাল চিনাকি হিচাপে তেতিয়াৰ পৰা এটা সুসম্পৰ্ক আছিল আৰু সেইটো আৰু এতিয়া বেছি গাঢ় হৈ পৰিলে ইমান কাম কৰিছোঁ কাম কৰিছে এইখিনিতে বহি কিন্তু বহুত কাম কৰিছে কিন্তু এই জেগাৰ পৰা হিলা নাই যি বহিছে
বিতুৰ বিয়া সেই বিয়াখন পতাৰ পাছত বহুত বছৰলৈ মই আৰু বিয়া আশে পাশেও নাযাওঁ এইয়া নাম লিয়া নাম বিয়া হাজিৰ আৰু এখন বিয়া পাতিম তাৰপিছত বহুত বছৰলৈ মই বিয়াৰ আশে পাশেও নাযাওঁ পাণ ধৰা পৰ্ব এয়া হৈছে প্লাৱনহঁতৰ আৰু খুৰীৰ ফালৰ মাক মানে প্লাৱনৰ মাকৰ ফালৰ আইতাক ইমান বয়সস্থ তথাপিতো নাতি বোৱাৰীৰ হেঁপাহত তেওঁ আহিছে এয়া প্লাৱনৰ জেঠাই চবেই য'ত বহে তাতে বহি যোৱা হৈছে ভাগৰটো আচলতে মানে ফিল হৈছে মনত ফিল হোৱা নাই বাৰু কিন্তু বডিয়ে একদম উত্তৰ দি দিছে চবকে মাথো হাত ভৰি মেলি বহি আছে এইফালে ৰিধিটো বেল্টি খাই পৰি আছে আৰু এইফালে মনদীপ বহি আছে কাৰ মুখৰ মাত চাত নাই আৰু কিন্তু আমাৰ পূজাই চফ খাই আছে টুকুৰিকৈ লৈ পেলাই তেনেকুৱাতে খুৰী আহি ক'লে যে গৰম গৰম চাহ আৰু পকৰি খুৱাই গতিকে আমি ক'লোঁ যে দেৰি কিছ বাত কি লগে লগে চাহ আৰু পকৰা আহি গ'ল ইমান চেনি খাব নালাগে ইমান চেনি খোৱাটো ভাল কথা নহয় হয় ন আৰু বিটুৱে যে চেনি একেবাৰে নাখায় হয়নে বিটু ওচৰে হা চেনি ওচৰে পাজৰেও নাযায় চাহত হয়নে আমি চেনি নাখাওঁ চাহত সেইটোৱে খাই নাই তুমি খোৱা নাই মই নিমখ খাওঁ চ' ছোৱালী থৈ মেলি আহিলোঁ আৰু বহুত বেছি ভাগৰুৱা আমি চবেই আচলতে হয়ো ভাগৰুৱা ভালো লাগে আৰু ছোৱালী এতিয়া ফাইনেলি আমি থৈ মেলি আহিলোঁ ইয়াৰ পিছত সিহঁতি একেবাৰে 8 মঙলাত আহিব আৰু ইয়াৰ পিছৰ ভ্লগটো মই আপোনালোকক দিম 8 মঙলাৰ আৰু তাৰপিছত আমি গোটেইকেইটা মিলি মনদীপ মই মাধু প্লাৱন ৰিধি আমিকেইটা মিলি যাবলৈ ওলাইছোঁ এটা ট্ৰিপত সেই ট্ৰিপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমাৰ বিয়াৰ ভ্লগছ হওক ৰীল হওক ফটোজ হওক এইবোৰক আপোনালোকে ইমান মৰম দিয়াৰ বাবে থেংক ইউ ছ' মাছ আৰু চাই থাকিব নেক্সট ভ্লগ সোনকালে আহিব নমস্কাৰ